हेलो एवरीवन की खबर आशा करूँ सकलो भाले आछे आपनालोके फेसबुकटुत माने एड फ्रेंडर अनुसरी आपनालोके फॉलो ऑप्शन तो দিব বিচাৰে নেকি যদি বিচাৰে নহয় তেতিয়াহে এই ভিডিওটো চাব সম্পূৰ্ণ চাব তেতিয়া বুজি পাব কিদৰে তা মানে এড ফ্ৰেন্ডৰ অনুসৰি ফলো অপশনটো দিব পাৰিব এড ফ্ৰেন্ড থাকিলে কি হয় আপোনাক ফ্ৰেন্ড ৰিকুৱেষ্ট পঠাব তাত আপুনি একসেপ্ট কৰিব লাগিব তেতিয়াহে আপোনাৰ মানে সেই যিগৰাকী আপোনাক ফ্ৰেন্ড ৰিকুৱেষ্ট পঠিয়ায় সেই গৰাকী আপোনাৰ ফ্ৰেন্ড হ'ব বা সেই গৰাকীৰো আপুনি ফ্ৰেন্ড হ'বগৈ কিন্তু ফলো অপশনটো এনেকুৱা মানে যিগৰাকী আপোনাক ফলো কৰিব নহয় আপুনি তাত একো কৰিব নালাগে অকল মানে আপোনাৰহে মানে তেওঁৰহে আপুনি ফ্ৰেন্ড হৈ থাকিব তেওঁৰ মানে তেওঁৰ মোবাইলৰ সন্মুখতে আপোনাৰ ভিডিঅ'সমূহ গৈ থাকিব কিন্তু আপোনাৰ মোবাইলৰ সন্মুখত তেওঁৰ ভিডিঅ'বোৰ নাহে ফলো অপশনটো তেনেকুৱা আপুনি যদি কাৰোবাক ফলো কৰে নহয় হে তেওঁৰ ভিডিঅ'বোৰ আপোনাৰ আহি থাকিব কিন্তু আপোনাৰ ভিডিঅ'বোৰ যদি তেওঁ ফলো নকৰে নহয় তেতিয়া তেওঁৰ মোবাইলত আপোনাৰ ভিডিঅ'সমূহ নেদেখায় ঠিক তেনেকৈ আপোনালোকে যদি ফলো কৰিব খোজে ফলো অপশনটো কৰিলে মানে কি হ'ব আপোনাৰ কৈ দিলো গুটে কথাখিনি এটো কাৰণে যদি ফলো কৰে নহয় তেতিয়া ভিডিওটো সম্পূৰ্ণ চাব আৰু যদি ভিডিওটো ভাল লাগে মানে সহায় হোৱা যেন লাগে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেন্ট কৰিব নাপাহৰিব আপুনি আপোনাৰ ফেসবুকটো অন কৰি ল'ব মই ফেসবুকটো অন কৰি লৈছো ফেসবুকটো অন কৰি লোৱাৰ পাছত আপোনাৰ যেটো প্ৰফাইল নহয় তাত ক্লিক কৰিব ক্লিক কৰাৰ পাছত এইটো ওপৰত যে 3 ডট কেটা আছে দেখিছে তাত ক্লিক কৰিব ক্লিক কৰাৰ পাছত এইটো ভিউ আস বুলি আছে যে দেখিছে নেকি তাত ক্লিক কৰিব ক্লিক কৰাৰ পাছত এইটো দেখিছে এড ফ্ৰেন্ড হৈ আছে আৰু আমি ইয়াক এতিয়া মানে ফলো অপশনটো আনিম এড ফ্ৰেন্ডটো কেনেকৈ ইয়াত নাইকিয়া কৰিম তাৰ কাৰণে আপুনি আকৌ বেক যাব বেক যোৱাৰ পাছত এইটো 3 লাইন ডট গিটা আছে যে 3 লাইন গিটা আছে যে তাত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে যেটো মানে ক্লিক কৰাৰ পাছত এয়া সেটিং এন্ড প্ৰাইভেচি আছে যে দেখিছে তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছত এটো নরমালি যেটো সেটিং আছে সেটিংটোত ক্লিক কৰিব ক্লিক কৰাৰ পাছত এনেকুৱা এটা মানে দেখিবলৈ পাব দেখিবলৈ পোৱাৰ পাছত আপোনালোকে তললে অকমান মানে আনিব এইটো দেখিছে হাউ পিপল ফ্ৰেন্ড এন্ড মানে কন্টাক্ট ইউ আছে যে লিখা আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ পাছতে প্ৰথমতে দেখিবলৈ পাব হু ক্যান সেন্ড ইউ ফ্ৰেন্ড ৰিকুৱেষ্ট বুলি তাত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে কি কৰিব ফ্ৰেন্ড অফ ফ্ৰেন্ড যেটো মানে অপচন আছে নহয় তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছত সেভ কৰি দিব সেভ কৰি দিয়াৰ পাছত আকৌ হু ক্যান সি ইউৰ ফ্ৰেন্ড লিষ্ট আছে যে তাত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে মানে যিকোনো এটা অপচন দিব পাৰে আপোনালোকে অনলি মি এটোত ক্লিক কৰিব ক্লিক কৰাৰ পাছত এটো সেভ কৰি দিব সেভ কৰি দিয়াৰ পাছত আকৌ বেকলে আহিব বেকত আহাৰ পাছত আকৌ 3 ডটটোত ক্লিক কৰিব 3 ডটটোত ক্লিক কৰাৰ পাছত ভিউ আস অপচনটো যে মানে তাত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে এয়া দেখিছেনে ফলো অপচনটো আহি আছে আপোনালোকক মই দেখাই দিছো কেনেকৈ মানে ফলো অপচনটো আহি আছে ঠিক তেনেদৰে আপোনালোকে কৰিব আপোনালোকৰো মানে ফলো অপচনটো আহি যাব গম পাইছে